ইম্পৰ্টেণ্ট টপিক মই শ্বেয়াৰ কৰিছোঁ তাত আমাৰ বহুত কনচেপ্ট আছে কিছুমান ধাৰণা মানুহে লৈ ফুৰিছে সঠিক বেঠিক মানে ৰাইট এণ্ড ৰং কাইলৈৰ পৰা অসমত হাত লাগিছে আহাৰৰ 7 তাৰিখৰ পৰা হাত লাগে 4 দিন থাকে তাৰপিছত হেৰি হয় এইটোক মানে অম্বুবাচী বুলি কোৱা হয় অম্বু মানে অম্বাৰ পৰা আহিছে অম্বা হৈছে দেৱী পাৰ্বতী দুৰ্গাৰ অন্য ৰূপ কালিৰ পৰা এইটো লাগিব ইয়াত বহুজনে বহু ধৰ্মত মানে বহু ফালৰ পৰা বেলেগ বেলেগকে তাক কয় যে এইবিলাক তো অৰ্থহীন কথা যে চাফা চিকুণ কৰিব লাগে কিবা কৰিব লাগে হাল বাব নালাগে নামঘৰলৈ যাব নালাগে বা পূজা অৰ্চনা কৰিব নালাগে এইটো চোৱা লাগে আকৌ এইটোও শুনা যায় যে বহুমতী মানে পৃথিৱী চোৱা হয় মাহেকীয়া হয় ঋতুস্ৰাৱ হয় MC হয় ফলস্বৰূপে এইটো চোৱা লাগে কাৰণে আমি তেনেকুৱা হাল বোৱা খেতি বাতি সকলো শুভ কাম কৰা পূজা পাৰ্বণ কৰা এইবিলাক পৰা আমি দূৰত থাকিব লাগে ঠিক আছে তো এইভাগেই এটা চলি আহিছে কোনোবাই মানে কোনোবাই নেমানে কোনোবাই ভাল পায় কোনোবাই বেয়া পায় কোনোবাই আলোচনা কৰে কোনোবাই সমালোচনা কৰে এতিয়া তো মোৰ যিটো অভিজ্ঞতা বা মোৰ যিটো দৰ্শন যিটো অধ্যয়ন সেই ফালৰ পৰা যে মোৰ যিখিনি বিচাৰ্য বিষয় তাক মই এতিয়া শ্বেয়াৰ কৰিছোঁ মই এটা কথা মাইথলজিত পইণ্টত আমি প্ৰথম চাওঁ বস্তুটো এইটো মাইথলজিৰ লগতে জড়িত মানে ধৰ্মীয় বস্তুৰ লগত জড়িত যে মানে বৈদিক যুগত প্ৰথম যেতিয়া সত্য যুগৰ আৰম্ভণি হৈছিলে তেতিয়া মানে আদি শক্তিয়ে শিৱৰ অংশ স্ত্ৰী অংশ আদি শক্তিয়ে মনুষ্য ৰূপে মানুহৰ ৰূপত জন্ম লৈছিলে দক্ষ ৰজাৰ কন্যা হিচাপে মানে সতী দেৱী নামত ঠিক আছে সতী দেৱী সেয়া আৰম্ভণিৰ কথা তাৰপিছত কালক্ৰমত সতী আৰু শিৱৰ মাজত বিবাহ সম্পন্ন হ'ল তো দক্ষ ৰজাই নিজৰ পুত্ৰী সন্তান ভগৱান শিৱক দিবলৈ অমান্য কৰিছিলে প্ৰথমতে বিৰোধ কৰিছিলে পিছত উপায়ন্তৰ হৈ দিবলগীয়া হয় কিন্তু শিৱৰ প্ৰতি আছিলে বিদ্বেষ ভাৱ যে তেওঁ ভগৱান নহয় ঈশ্বৰ নহয় কোনো অস্তিত্ব নাই কোনো সভ্য নাজানে ইত্যাদি ইত্যাদি তেতিয়া শিৱক ওপৰত প্ৰতিশোধ বা অপমানিত কৰিবৰ কাৰণে যে শিৱ নহ'লেও যে পূজা হোম যজ্ঞ কৰিব পাৰে তাৰ প্ৰমাণ দিবৰ কাৰণে জগতক অনন্ত কাললৈকে তেতিয়া কি কৰিলে তেওঁ এটা যজ্ঞ আয়োজন কৰিলে যজ্ঞ আয়োজনত সমস্ত ব্ৰহ্মাণ্ডৰ দেৱ দেৱতাৰ পৰা যত যিমান আছিলে ঋষিমুনি সবকে মাতিলে খালি বাদ পৰিল সমস্ত ব্ৰহ্মাণ্ডত শিৱ আৰু মানে সতী যেতিয়া সতীয়ে গম পালে যে তেওঁৰ পিতৃ দক্ষ ৰজাই এটা বিশাল যজ্ঞ আয়োজন কৰিছে গতিকে তেওঁ জীয়েক হিচাপত আৰু জীয়েক আৰু জোৱাই হিচাপত দুইজন যাব লাগে তাত উপস্থিত থাকিব লাগে তেতিয়া ভগৱানে সতীক বহুত বুজালে যে আমাক নাই মতা গতিকে অনিমন্ত্ৰিত হৈ যোৱাটো মানে এইটো বিৰোধ কাম এইটো গতিকে আমি যাব নালাগে কিন্তু মনুষ্যৰূপে সতীয়ে সেই ভৱিষ্যতৰ বিষয়ে আগজাননী পোৱা নাছিলে সেইকাৰণে ভগৱান শিৱৰ আজ্ঞাৰ অবিহনে সতী গৈ দক্ষ ৰজাৰ মানে যজ্ঞস্থলীত উপস্থিত হ'ল ঠিক আছে দক্ষ ৰজাই সতীক দেখাৰ মাত্ৰকেই তেওঁ খং হ'ল আৰু কোনো গুৰুত্ব নিদিলে যে কোনে মাতিছে ইয়াত কিয় আহিব লাগে বিয়া দিয়াৰ পিছত যিৰ কোনো হেৰি নাথাকে ইয়াত এটা ফিলচফি আছে এইখিনিতেই যে
যি স্ত্ৰী পত্নী পুৰুষৰ বিৰুদ্ধ হয় সেইখন ঘৰ কেতিয়া ঘৰ হৈ নাথাকে, সি নষ্ট পায়। হা আৰু প্ৰতি ভক্তি বা সতী মানে থকা স্ত্ৰী সদায় পুৰুষৰ কেতিয়াও ছাঁটোৰ দৰে থাকে, কেতিয়াও তেওঁক লগ নেৰে আৰু তেওঁৰ কেতিয়াও বিৰুদ্ধ আচৰণ নকৰে। ইয়াৰ প্ৰমাণ নিদৰ্শন ই এটা কথা, সেইটো ফ্ৰম দ্য পইণ্ট অফ ফিলচফিকেল ভিউ। তাৰপিছত যেতিয়া সতী গৈ তাত উপস্থিত হ'ল দক্ষ ৰজাৰ ঘৰত, দক্ষ ৰজাই সতীৰ ওপৰত বহুত কৰ্কটনা কৰিলে, শিৱক বহুত বেয়া বেয়া গালি দিলে, বদনাম তুলিলে, অপবাদ আনিলে। তেতিয়া সতীয়ে নিজৰ ভুল স্বীকাৰ কৰিলে, গম পালে যে আচলতে স্বামী ঠিকেই কৈছিলে, মই আহিব নালাগিছিল, কিন্তু মই এতিয়া মই ঘূৰি যাবও নোৱাৰোঁ, কাৰণ কেলৈ মই স্বামীৰ যিটো ধৰ্ম মানে পত্নীৰ যিটো মোৰ ধৰ্ম মই উলংঘা কৰিলোঁ। আৰু দ্বিতীয় কথা হৈছে কি যে পতিৰ বিষয়ে যি মানে গালি গালা যিবিলাক মানে ককৰ্থনা কৰিলে সেইখিনিও মোৰ এতিয়া জীৱনত মই হজম কৰিব নোৱাৰোঁ। সেইকাৰণে সতীয়ে কি কৰিলে, তাতেই নিজৰ শক্তিৰে, আদি শক্তিয়ে নিজৰ শক্তিৰ দ্বাৰা তাতেই নিজক ভস্মীভূত কৰিলে। যাহা ভস্মীভূত কৰিলে, ভস্মীভূত হোৱাত ভগৱান শিৱই গম পালে, গম পাই পেলাই তেওঁ ক্ৰোধান্বিত হ'ল আৰু তেওঁ তাণ্ডৱ মানে নৃত্য তাণ্ডৱ কৰিবলৈ ধৰিলে। আৰু সেই তাণ্ডৱে সমস্ত ব্ৰহ্মাণ্ড প্ৰলয়ংকৰ হোৱাৰ মানে আগজাননী দিলে। হা তেতিয়া তেওঁ কি কৰিলে, তেওঁ খঙত হয় যেতিয়া দক্ষ ৰজা অহংকাৰী হৈ পৰিলে আৰু ধৰ্ম বিৰুদ্ধ কাম কৰিবলৈ ল'লে, তেতিয়া ভগৱান শিৱই ৰুদ্ৰৰ ৰূপ ধাৰণ কৰিলে। শিৱ হৈ নাথাকিলে, এতিয়া ৰুদ্ৰ হ'ল। ৰুদ্ৰৰ পৰা তেওঁ এটা মানে অংশ জটাৰ পৰা বীৰভদ্ৰক উৎপত্তি কৰিলে আৰু দক্ষ ৰজাৰ প্ৰাণ নাশ কৰিবৰ কাৰণে। তো বীৰভদ্ৰই আহি দক্ষ ৰজাৰ প্ৰাণ নাশ কৰি দিলে, তাক শিৰচ্ছেদ কৰিলে। তাৰপিছত যেতিয়া সতী মৃত্যু হ'ল, ভগৱান শিৱ আহিলে আৰু সতীৰ দেহটো লৈ পেলাই, মৰাশটো লৈ মানে চব গোটেই ব্ৰহ্মাণ্ড ঘূৰি ফুৰিল সাধাৰণ মানুহৰ দৰে। তেতিয়া ভগৱান বিষ্ণুৱে ভাবিলে যে এনেকৈ থাকিলেতো নহ'ব, কাৰণ এওঁক যদি ঘূৰাই আনিব পৰা নাযায় তেতিয়াহ'লে সৃষ্টিৰ সন্তুলন আমি ৰক্ষা কৰিব নোৱাৰিছোঁ। আৰু দ্বিতীয় কথা, আদিশক্তিয়ে পুনৰ ৰূপত আৱিৰ্ভাৱ হ'ব লাগিব, তাৰ কাৰণে সতীৰ যিটো দেহ মানে সৎকাৰ কৰাটো জৰুৰী। সেইকাৰণে তেওঁ কি কৰিলে, ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ড বিখণ্ড কৰি দিলে। খণ্ড বিখণ্ড কৰি 51টা ভাগত ভাগ হৈ গ'ল। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সেই 51টা ভাগ পৰিলে, তাৰ ভিতৰত যিটো যোনি অংশটো পৰি গ'ল ইয়াত অসমৰ কামাখ্যা যিটো অঞ্চল আছে তাত। গতিকে তাতেই শক্তিস্বৰূপ মানে অম্বা তাতে পৰিলে। আৰু তাত ভগৱান শিৱই কি কৰিলে, মানে সেই পিণ্ডবিলাক একত্ৰিত কৰি শ্মশানস্থ কৰিলে, সৎকাৰ কৰিলে। আৰু তাত প্ৰতিটো 51টা অংশত তাৰ সুৰক্ষাৰ কাৰণে, এইকাৰণে সুৰক্ষা কৰিবলগীয়া হ'ল কোনোৱে যাতে তাক অনিষ্ট কৰিব নোৱাৰে। তাৰ বাবে তেওঁ কি কৰিলে, নিজৰ এটা অংশ ভৈৰৱ প্ৰতিটো হেৰিয়াত মানে শক্তিপীঠৰ লগে লগে তাত ৰাখি দিলে। আৰু সেইটোৱে আমাৰ অসমত হৈ গ'ল কামাখ্যা শক্তিপীঠ। আৰু আগতে বৈদিক যুগৰ আৰম্ভণিতে, সেইটো এতিয়াৰ কথা নহয়, সেইটো সত্য যুগৰ পৰা, সত্য যুগ গ'ল, ত্ৰেতা গ'ল, দ্বাপৰ গ'ল, এতিয়া কলিযুগ গ'ল। 4 যুগৰ পৰা সতীৰ সেইটো আছে। আৰু তেতিয়া কোনো মঠ মন্দিৰ বা ইত্যাদি নাছিলে, তেতিয়া মাত্ৰ সেই শক্তিপীঠবিলাকেই পৃথিৱীত ভাৰতবৰ্ষত আছিলে। আৰু তেতিয়া শক্তি পূজা হৈছিলে তেতিয়াৰ পৰা। আৰু সেই শক্তি পূজা হোৱাৰ কাৰণে
তো অসমৰ জীৱন ধাৰণৰ যিটো জীৱন ধাৰণ সামাজিক জীৱন ধাৰণ পৰিয়ালৰ যিটো পৰিচালনা সেইটো ধৰ্মীয় পন্থাৰে হৈছিল আৰু তেতিয়া সেই শক্তিপীঠ ধৰ্মীয় সেই নিয়ম মতে অসমৰ সমাজ ব্যৱস্থাটো পৰিচালিত হৈছিল ঠিক আছে সেইকাৰণে যে সেইটো উদ্দেশ্যত সেইটো কথাতে যে স্ত্ৰী অংশ সেই সময়ছোৱাটোত এই হাতত আহাৰ যেটো হয় যে ৰজস্বলা হয় তেওঁ ফলস্বৰূপে সেইটো এই সময়ছোৱাত নিষিদ্ধ বুলি সকলো শুভ কাম বৰ্জিত বুলি আমাৰ যিসকল জ্যোতিষ পণ্ডিত আছে বা আমাৰ যিটো সমাজ আছে প্ৰথা যিটো আছে ট্ৰেডিশ্যন তাক আমাৰ অসমে ফলো কৰি আহিছে গতিকে এইটো হয় যে দেৱী আদি শক্তিৰ অংশস্বৰূপেই বহুমতী বা পৃথিৱী হ'লেও সেইটো কথাও নোহোৱা নহয় সেইটো এক প্ৰকাৰে সঁচা তেওঁৰ অংশ হ'ব পাৰে সেইটো সেইকাৰণে কি হয় এই সাত পোনা যিটো বস্তু বা যিটো অম্বুবাচী যিটো মানে বিশেষ যিটো কাষ্টমছ আমাৰ চলি আহিছে এইটোৰ দৰ্শনটো হ'ল আচল সেইটো সেইকাৰণে কি হয় এই সাত লগাটো ইত্যাদি কেৱল অসমতে আছে আনবোৰ স্থানত ভাৰতবৰ্ষৰ অন্যান্য শক্তিপীঠবিলাকত বা অন্যান্য স্থানত এই বিষয়ে একো উল্লেখ নাই আৰু মানে লজিকেল পইণ্ট অফ ভিউৰ পৰা যদি পৃথিৱীখন হাত চোৱা লাগিছে তেতিয়াহ'লে পৃথিৱীৰ ভিতৰত কেৱল অসমতে কিয় লাগিছে যে অন্যান্য স্থানত নাই অন্যান্য স্থানত যে ধৰ্ম পূজা পাৰ্বণ হয় অসমত কিয় নহয় আৰু অসমৰে কিছুমান আছে যিবিলাক শাস্ত্ৰ মানে বৈষ্ণৱপন্থী আৰু শাক্তপন্থী শিৱৰ বা যিবিলাক ফকীৰ সন্যাসী আছে যিটো শাক্ত ধৰ্মীয় আৰু এটা বৈষ্ণৱপন্থী সেইকাৰণে বৈষ্ণৱপন্থী কিছুমানে কি হয় যে হাল বোৱাটো ইত্যাদি কৰে কিন্তু নামঘৰলৈ নাযায় মানে এফালে মানে আৰু আনফালে নেমানে ঠিক ইফালৰ পাৰ্টিটো এফালে মানে আনফালে নেমানে কিন্তু যদি চোৱা যায় যে আচলতে এতিয়া হাতটো অম্বুবাচীটো কোনে মানিব আৰু কোনে নামানিব সেইটো ব্যক্তিৰ নিজস্ব ইচ্ছা কথা মানিব পাৰে ইয়া নামানিব পাৰে কিন্তু এটা কথা যিসকলে মানে পুৰুষ গড নট গডেছ যদি গড ভগৱানক পূজা কৰে তেতিয়াহ'লে তেওঁলোকৰ হাত মনাটোৰ আৱশ্যক নাই যদি কোনোৱে দুৰ্গা কালী বা ইত্যাদিক পূজা অৰ্চনা কৰে তেওঁলোকে সেইটো অসমত বৰ্জিত কৰিব পাৰে বা সেইটো সময়ত তেনেকুৱা শুভ কাম কৰিব নোৱাৰে গতিকে তেনেকুৱা মই ভাবোঁ যে সেইটো যে নামঘৰত চাকি নজ্বলাব পূজা অৰ্চনা নকৰিব এইটো কোনো মানে লজিকেল যেটো আছে ফিলচফিকেল ভিউ মোৰ ফালৰ পৰা নাই কাৰণ যদি সেইটোৱে হয় যে চোৱা লাগিছে বা অম্বুবাচী যেটো সেইটোতো সেইভাগে হ'লেতো সমগ্ৰ ভাৰতবৰ্ষতে কৰিব লাগিছিলে কিন্তু সেইটোতো কোনো কৰা নাই কেৱল অসমতে এইটোৱেই কথা যে অসমৰ অতীজৰ পৰা প্ৰাগজ্যোতিষপুৰ থকা অৱস্থাৰ পৰা শক্তি পূজা হৈছিলে কামাখ্যাই আছিলে মূল একমাত্ৰ তাৰ দ্বাৰাই সব পৰিচালিত হৈছিল ফলস্বৰূপে অসমত সেইটো অম্বুবাচী মেলাটো সেই সময়ছোৱাত পৰা চলি আহিছে গতিকে ইয়াত যদি নিজস্ব ব্যক্তিৰ ইচ্ছা কথা যদি তেওঁ পূজা অৰ্চনা কৰিব বিচাৰে কিবা কৰিব বিচাৰে শুভ কাম তো কৰিব পাৰে যদি ইচ্ছা নকৰে নকৰিব পাৰে কাৰণ সেইটো যিসকলে শক্তি পূজা দেৱীক আৰাধনা কৰে তেওঁলোকৰ কাৰণে এইটো পালন কৰাটো জৰুৰী আৰু যদিহে গড ভগৱান হিচাপত পুৰুষ কৰে গতিকে ইয়াত কোনো যে বন কৰাটো কোনো ইয়াত আৱশ্যক বা নিষেধাজ্ঞা কোনো লজিকেল পইণ্ট লজিক্স ইয়াত নাই কাৰণ ইয়াৰ প্ৰমাণ যে অসমৰ বাদে অসমটো এটা সৰু জেগা অসমৰ বাদে ভাৰতবৰ্ষৰ কোনো স্থানত এই বিষয়ে একো শুনা নাযায় আৰু তেওঁলোকৰ এই বিষয়ে একো নাজানেও আৰু তেওঁলোকৰ নিত্য নৈমিত্তিক যিটো কৰ্ম তেওঁলোকে যি কৰি আহিছে গতিকে সেইটোৱে কথা যে অহা কালিৰ পৰা সেইটো হাত লাগি আছে গতিকে নিজৰ সেইটো থিংকিং যে কি কৰে কি নাই কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ যে মোৰ পূজা পাৰ্বণ কৰাত মোৰ কোনো নিষেধাজ্ঞা নাই মই কৰি আহিছোঁ মোৰ নিজৰখিনি চাকি বন্তি মই জ্বলাই আহিছোঁ
তাত মোৰ কোনো মই সমস্যাও পোৱা নাই আৰু মই ভাবোঁ ভগৱানক পূজা অৰ্চনা কৰিবৰ কাৰণে কোনো তো নিয়ম কানুন নাথাকে তো যি বিচাৰে যেনেকৈ ভাবে তেনেকৈ কৰিলেই হৈ গ'ল গতিকে অসমৰ এই বস্তুটো মই মোৰ যিখন ঈশ্বৰৰ প্ৰতি 4 যুগৰ মাজেদি কলি যুগলৈ তত্ত্বজ্ঞান দৰ্শন এই কিতাপখনত মই ইয়াৰ বিষয়ে এটা চেপ্টাৰ শেষৰ ফালে মই দিছোঁ ইয়াৰ লজিক্স আৰু পইণ্ট মই স্পষ্ট কৰি দিছোঁ